কি নাম? যতীন বৰা। যতীন বৰা? কি হ'ল? নাই একো নাই। কি কামত আহিছে? আপোনাক কৈ লাভ নাই, ছাৰক ক'বগৈ লাগিব। হা? মোক ডাইৰেক্ট লাভ নাই বুলি ক'লে যে? মই কি বস্তু সি চিনিয়ে পোৱা নাই। ছাৰ, কি আছিলে? SSৰ ৰুম কোনটো? থেংক ইউ। অঁ, ছাৰ দেখোন ৰুমত নাই। ছাৰ ৰুমত নাই দেখোন। দাদা শুনকচোন, শুনকচোন দাদা, শুনকচোন। কি বুলি মাতিলা? দাদা বুলি মাতিলোঁ। অথনি কি বুলি মাতিছিলা? ছাৰ বুলি মাতিছিলোঁ। সম্বোধন যিকোনো এটা কৰিব নোৱাৰা। হয় দাদা বুলি মাতিবা, নহয় ছাৰ বুলি মাতিবা। নিজৰ মাক দেউতা বুলি মাতা নেকি? ছাৰ দেখোন ৰুমত নাই। অঁ নাই, আপুনি দেখোন মোক আছে বুলি কৈছিলে। তুমি সুধিছা ছাৰৰ ৰুম কোনটো? ছাৰ আছেনে নাই সোধা নাই নহয়। হ'লেও আপুনিতো ক'ব এই পাৰিলেহেঁতেন। বাহিৰতে বহাগে, ছাৰ আহিলে নিজে দেখিবা, যোৱা। ক'ৰ পৰা যে মাল কিছুমান টপকি দিয়ে নহয়। অঁ, নাই নাই, আপুনি নহয়। ৰ'বাচোন ৰ'বা, তুমিনো কাক বিচাৰিছা? মই আপোনাৰ SSৰ কাৰণে ৰৈ আছিলোঁ। ছাৰ পোৱাহি নাই, পিছত আহিবা, যোৱা। একেবাৰে লগ কৰিয়ে যাম বুলি ভাবিছোঁ। কামটো কি? ছাৰৰ লগত অলপ কথা আছে। কেনেকুৱা ধৰণৰ? কথা আৰু কেনেকুৱা ধৰণৰ থাকিব, কথাটো কথাই। যুক্তি তৰ্ক কৰিছা? নাই কৰা। গুড, নকৰিবাও। যুক্তি তৰ্ক কৰিলে মই বহুত বেয়া পাওঁ। বাহ, বৰ বেলেগ ধৰণৰ মানুহ দেই এইটো। ছাৰ, ছাৰ অহাই নাই অ'। আপোনাক মাতিছোঁ ছাৰ বুলি। হা? কি বুলি মাতিলা? ছাৰ। মাতা মাতা, আকৌ বা মাতা। ছাৰ, মানে SI ছাৰ কিমান সময়ত আহে বাৰু? পাবহি আৰু এতিয়া। পিছে তোমাৰ নামটো কি? যতীন বৰা। হা? যতীন বৰা? এইখন অকণমান খুলি দিয়কচোন। মই চিৰিয়াছলি সুধি আছো, নামটো কি? ভালকে ক। আৰে মই চিৰিয়াছলি কৈছোঁ, মোৰ নামটো যতীন বৰা। লকআপত সোমাবলৈ মন গৈছে? হা? কিয়? তই চেলিব্ৰিটিৰ নাম ইউজ কৰিছ যে, তোৰ ধান্দা কিয়? মোৰ নিজৰ নামটো যতীন বৰা। ঐ, মই যতীন বৰাক চিনি নাপাওঁ বুলি ভাবিছ তই? তোক আজি কি কৰে, কি কৰে? অৰে, ছাৰ, কি হৈ আছে? অৰে, যতীন বৰা কি বেলেগৰ নাম হ'ব নোৱাৰে? নহয় মানে ছাৰ, যতীন বৰা বুলি ক'লে আমাজনৰ কথাহে মনলৈ আহে। কথা যে কিছুমান কয় নহয়। চৰি ছাৰ। ছাৰ, মানে আপোনাৰ লগত মোৰ অলপ কথা আছিল। তুমি অলপ ইয়াতে বহা, মোৰ কাম দুটামান আছে, কৰি লওঁ। হ'ব ছাৰ। ছাৰে যে ক'লে বহিবলৈ, ক'ত বহোঁ বাৰু? মোৰ মূৰতে বহা। পুৱাই পুৱাই গালিডাল শুনালা নহয় মোক। একেবাৰে বেয়া নাপাব, চৰি। অ' ছাৰ, চেলুন পাইছো এখন। চৰি ছাৰ। আগতে খন মাৰি লোৱা নেকি মাস্কখন। থেংক ইউ তাৰপিছত দেই। কথা পাতো। ঠিক আছে। কোৱাচোন এতিয়া কি হ'ল? আচলতে অসমত নিবনুৱা সমস্যা বাঢ়ি যোৱাৰ কাৰণে আমি বাহিৰলৈ গৈছিলোঁ। দেশৰ কথা ভাবি? একজেক্টলি। পিছে এতিয়া বাহিৰত কাম কৰাৰ পৰিৱেশ আৰু নাই। বেমাৰৰ যিটো ৰূপ। এতিয়া আপোনালোকেহে কামৰ ব্যৱস্থা কৰি দিব লাগিব। আমি কি কামৰ ব্যৱস্থা কৰিম? খেতি কৰা। খেতিৰ মাটি নাই, থকা হ'লেতো কেতিয়াবাই কৰিলোহেঁতেন। হয় নেকি? এতিয়া কিবা বেলেগ কামহে কৰিব লাগিব। আচ্ছা, তোমাৰ লগত এনে কিমান মান আছে এনেকুৱা নিবনুৱা? ভালেমান আছে। হয় নেকি? আচ্ছা, এখন শ্বৰ্ট লিষ্ট কৰি মোক নিজৰ বুলি দিবা নেকি? মই কিবা এটা ব্যৱস্থা কৰিম বাৰু। নিশ্চয়। আচ্ছা, আহাচোন।
নামবোৰ ইয়াত লিখা হৌৰা ৰাকেশে তোমালোকক চাকৰি দিব লিষ্টখনতো ল'লেই ৰাকেশে কেনেকে চাকৰি দিব হে সেইটো মই কেনেকৈ জানিম ৰাকেশ মন্ত্ৰী নে MLA মন্ত্ৰী আৰু MLA হ'লেহে কাম দিব পাৰে নেকি তেনেহ'লে কোনে দিব লওক নেতাই ছাৰ অসমত বৰ্তমান শক্তিশালী নেতৃত্বৰ প্ৰয়োজন আছে এইবাৰ তই মানে নেতা হবি ভাবিছো ছাৰ ঐ একেপাত চৰত নেতাগিৰি মুখেৰে ব্লাষ্ট হৈ যাব ছাৰ মই চিৰিয়াছলি কৈছো ছাৰ বাহিৰৰ পৰা অসমলৈ যিমানবোৰ যুৱক উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কথা কি হ'ব তেওঁলোকৰ জীৱন জীৱিকাৰ কথা কি হ'ব কোনে চিন্তা কৰিব সেইকাৰণে ছাৰ মই এখন লিষ্ট বনাই আনিছো নিজৰ বুলি কিহৰ লিষ্ট ছাৰ অসমত ছাৰ যিমানবোৰ চাহ বাগান আছে যিমানবোৰ তেল ডিপু আছে যিমানবোৰ মাল্টিনেশ্যনেল কোম্পানী আছে যিমানবোৰ তেল শোধনাগাৰ আছে যিমানবোৰ গেছ টেকাৰ আছে সকলোতে অসমৰ থলুৱা যুৱকে সংস্থাপন পাব লাগিব ছাৰ যদি এই সংস্থাপন নাপায় তেতিয়াহ'লে মই এই দাবী উত্থাপন কৰিম আমাৰ দাবী মানিব লাগিব আৰু যদি নেমানে তেতিয়াহ'লে জংগী আন্দোলন হ'ব আমাৰ দাবী মানিবই লাগিব এই জুই চলিছে চলিবই সংগ্ৰাম চলিছে ছাৰ এতিয়া অলপ শান্ত হচোন শান্ত হ এৰাহে পৰিস্থিতি দেখোন দিনক দিনে ভয়াৱহ হ'বলৈ গৈ আছে গম পাইছে বাহিৰৰ কোম্পানীবোৰেও এতিয়া আমাৰ ল'ৰা নৰখাই হ'ল আমিহে বাহিৰৰ মানুহবিলাক ৰাখিয়ে আছো হেৰি আমাৰ ইয়াৰ মানুহখিনিয়ে আমাৰ ইয়াৰ লোকেল মানুহখিনিৰ কথা চিন্তা কৰা দৰকাৰ নে বাহিৰৰ ল'ৰাবোৰৰ কথা চিন্তা কৰা দৰকাৰ আপুনিয়ে কওকচোন হৌৰা কথাবোৰ শুনিবলৈ বেয়া কিন্তু সত্য কথাটো হৈছে এতিয়া আমি আমাৰ ল'ৰাবিলাকৰ কথা চিন্তা কৰাটো বেছি দৰকাৰ মোৰ কথাটোত কিবা ভুল আছে নেকি ছাৰ নাই জাতিটো অতিথি পৰায়ণ বহুত হ'ল বহিৰাগতক বাৰে বাৰে আনি বৰপীৰা পাৰি বহুৱালো ৰঙা দলিচা পাৰি আদৰি আনি বহুৱালো এতিয়া সময় সলনি হ'ল এতিয়া কেৱল আমাৰ জাতিটোৰ কথা আমাৰ ল'ৰা ছোৱালীখিনিৰ কথা ভবা উচিত নিজৰ মাজতে এক আন্দোলন গঢ়ি তুলিব লাগিব গঠনমূলক আন্দোলন সংস্থাপনৰ আন্দোলন অসমত যিমানবোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোতে 100% থলুৱা নিযুক্তি আন্দোলন গঢ়ি তুলিব লাগিব কিন্তু নেতৃত্ব দিব কোনে তই কৰা আন্দোলনটোক মই ছাপোৰ্ট কৰিছো কিন্তু তাক আগবঢ়াই নিবৰ বাবে এটা শক্তিশালী নেতৃত্বৰ প্ৰয়োজন যি নেতৃত্বৰ কণ্ঠ হ'ব লাখ লাখ খিলঞ্জীয়াৰ কণ্ঠ তেনে নেতৃত্বই লাগিব শক্তিৰে দাবী তুলিব লাগিব আমাৰ ল'ৰাবোৰে সংস্থাপন পাবই লাগিব আমাৰ মাটিত আমাৰ অধিকাৰ থাকিব লাগিব অসমীয়াৰ অধিকাৰ অসমীয়া গিৰি আকৌ এবাৰ দেখুৱাই দিম হাতে কামে কাল ধুমুহাৰে যাতনা